বিবাহিত সম্পৰ্কত সুখী নহ'লে পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? মহিলাসকলৰ কি কাৰণত পৰকীয়া প্ৰেমৰ প্ৰয়োভৰ বাঢ়িছে দেশত? পুৰুষতকৈ মহিলাসকলে পৰকীয়া প্ৰেম বেছি কৰে নেকি? প্ৰেমত ঘূৰে ভূমণ্ডল, কিন্তু কেতিয়াবা প্ৰেমেই হৈ পৰে বহুতৰে বাবে জটিল মেটামৰফচিছ। মানুহৰ মন তেনেকুৱাই, হঠাতেই সলনি হয়। কাৰ সৈতে কেতিয়া কেনেকৈ প্ৰেম হয় সেই কথা কোনেও ক'ব নোৱাৰে। প্ৰেমৰ নেপথ্যৰ কাহিনীও বহু সময়ত বহুতৰে ক্ষেত্ৰত স্পষ্ট হয়। কেতিয়াবা প্ৰেমিক তথা প্ৰেমিকা থকা স্বত্তেও এজন ব্যক্তি প্ৰেমত পৰে। কেতিয়াবা বিবাহিত লোকো অইন যুৱতী মহিলাৰ প্ৰেমত পৰে। বহুতে এক কথাত এই সম্পৰ্কৰ নাম দিছে পৰকীয়া। এই দেশত পৰকীয়া একেবাৰেই নিষিদ্ধ, কিন্তু তাৰ পিছতো বাৰে বাৰে দেশত একেই ঘটনা সংঘটিত হৈ আহিছে। নিষিদ্ধ কথাৰ প্ৰতিয়েই মানুহৰ কৌতূহলো বেছি। পৰকীয়াৰ সঠিক নহয় যদিও দেশত এতিয়াও সংঘটিত হৈ আহিছে পৰকীয়াৰ বাবেই বহু ঘটনা। সম্প্ৰতি এটা অনলাইন ডেটিং এপে প্ৰকাশ কৰা সমীক্ষাই প্ৰকাশ কৰিছে বিশেষ তথ্য। কোনবোৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয়? সমীক্ষাটোত প্ৰকাশ পোৱা মতে 52% স্বাস্থ্য সচেতন মহিলাৰ প্ৰতি পুৰুষ আকৰ্ষিত হয়। কিন্তু পুৰুষতকৈ মহিলাৰ মাজতেই পৰকীয়া সম্পৰ্ক বেছি। কিয় সেই সন্দৰ্ভতো তথ্য প্ৰকাশ কৰিছে সমীক্ষাটোৱে। সমীক্ষাটোত প্ৰকাশ পোৱা মতে যিসকল মহিলাই নিয়মিতভাৱে শৰীৰ চৰ্চা কৰে, ডায়েটত থাকে, নিজৰ কাম কাজক লৈ সদায় সচেতন, তেওঁলোকৰ মাজতেই পৰকীয়াৰ সম্পৰ্কও বেছি। যিসকল মহিলা উন্মুক্ত মনৰ, তেওঁলোকে বেছিকৈ পৰকীয়া প্ৰেমত পৰে। পৰকীয়া প্ৰেমত পৰা নাৰী সদায় ধুনীয়া হয়, কিয়নো মন ভালে থকাৰ বাবে তেওঁলোকৰ শৰীৰত ৰক্ত সঞ্চালন ভালে থাকে। মন ভালে থকাৰ বাবে শৰীৰো ভালে থাকে। পৰকীয়া সম্পৰ্ক কিয় গঢ়ি উঠে? একঘেয়ামী জীৱন। একঘেয়ামী জীৱনক লৈ অতিষ্ঠ হ'লেও বহুতেই পৰকীয়া সম্পৰ্ক গঢ়ি তোলে। বহুতেই এজন সংগীৰ সৈতে থাকি আমুৱাই জীৱনটো একঘেয়ামী হৈ পৰে। সদায় একে কথা, একে কাহিনীত অতিষ্ঠ হৈ পৰে। সংসাৰ আৰু কামে আমুৱাই মানসিকভাৱে বিধ্বস্ত হৈ পৰিলেও মানুহে নতুনত্বৰ সোৱাদ বিচাৰে। তেতিয়াই পৰকীয়া প্ৰেম গঢ়ি উঠে। বিবাহৰ পাছতে বহু নাৰীয়েই একাকিত্বৰ সমস্যাত ভোগে। নিজৰ কথাবোৰ ভগাই ল'বলৈ কাষত সংগীও নাথাকে, তেনে নাৰীয়েও পৰকীয়া প্ৰেমত পৰে। অত্যাধিক উচ্চাকাংক্ষা। মানুহৰ জীৱনত আকাংক্ষাৰ শেষ নাই। বহুতে নিজৰ চাহিদা সীমাবদ্ধ কৰিব নোৱাৰে। অতিৰিক্ত চাহিদাৰ বাবেই বহুতেই পৰকীয়া প্ৰেমত পৰে। স্বামীৰ পৰা পোৱা সামগ্ৰীৰে তেওঁলোক সুখী নাথাকে। চাহিদাৰ বাবে বহুতে সেই পৰকীয়া সম্পৰ্ক গঢ়ি তোলে। বিবাহক লৈ সুখী নহ'লে। বিবাহ এক সামাজিক প্ৰথা। ভাৰতত বিবাহ মানে দুজন লোকৰ মনৰ মিলেই নহয়, দুখন ঘৰৰ সিদ্ধান্ততেই বেছিভাগ বিবাহ হয়। সেয়ে পাত্ৰ পাত্ৰী দুয়োজনে কেতিয়াবা সম্পৰ্কটোক লৈ সুখী নাথাকে। তেতিয়াই বহুতে পৰকীয়া সম্পৰ্ক গঢ়ি তোলে। যন্ত্ৰণাদায়ক এটা সম্পৰ্কৰ পৰা মুক্তি বিচাৰি প্ৰাণৰ প্ৰেয়সী বা প্ৰেমিক এজনৰ সন্ধান কৰে বিবাহিত ব্যক্তিয়ে।